নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বনাবলৈ লৈছোঁ শ'ল মাছৰ এটা ৰেচিপি। মাছখিনি মই হালধি আৰু নিমখ সানি ল'লোঁ। এইফালে কাটি লৈছোঁ বিলাহী, ফুলকবি, পিঁয়াজ আৰু আলু আৰু অকণমান নহৰু আৰু আদা পেষ্ট। কেৰাহীখন এতিয়া গৰম হৈছে, মই এতিয়া তেল দি দিছোঁ। তেলখিনি এতিয়া গৰম হ'ল, মই এতিয়া মাছ দি দিছোঁ। লুটিয়াই দিছোঁ। মাছটো প্ৰায় সিজিছে। এতিয়া মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কাটি থোৱা পিঁয়াজকেইডোখৰ মাছ ফ্ৰাই কৰা তেলতে পিঁয়াজখিনি অলপ সময় ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা বৰণ পৰিছে, মই এতিয়া নহৰু অকণ দি দিছোঁ। হালধি অলপ দি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ। ইয়াত মই মছলা ব্যৱহাৰ কৰা নাই, অকল নহৰু আদা দি পিঁয়াজ দি বনাইছোঁ। এতিয়া কাটি থোৱা ফুলকবিকেইডোখৰ দি দিছোঁ, লগতে আলু দুডোখৰমান দি দিছোঁ। আৰু ফুলকবি অলপ সিজিছে, মই বিলাহীখিনি এতিয়া দি দিওঁ। অলপ দেৰি ভাজিব আনিব বিলাহী আৰু ফুলকবি আনি। ধুনীয়াকৈ সিজি আছে ফুলকবি বিলাহী। অলপ পানী দি তেতিয়া আৰু অলপ সিজিব। এতিয়া ফ্ৰাই কৰা মাছ এপিচ কাটি দিছোঁ। এতিয়া অলপ উতলিবলৈ দিম। মায়ে এতিয়া ৰবাব টেঙা দি থৈ গৈছে, খাই আছোঁ। মাছ হৈ গৈছে আৰু এই লগতে মান ধনিয়া অলপ দি দিছোঁ। এতিয়া মোৰ থালিখন ৰেডি হ'ল। এয়া ভাত, এয়া মাছৰ জোল, শ'ল মাছৰ, এই শ'ল মাছৰ ফ্ৰাই, লাই শাকৰ ভাজি আৰু বেলফুৰি আচাৰ। আপোনালোকেও বনাই চাবচোন এতিয়ালৈ।